নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ আপোনাৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ। গুৱাহাটীত আছোঁ বৰ্তমান। ব'লক এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। এতিয়া সোমাই আহিছোঁ প্ৰথম। এই সমাধি ক্ষেত্ৰৰ গেটত সোমাই আহিছোঁ। প্ৰথম দেখিছে আপোনালোকে এই জাননী। সমাধি ক্ষেত্ৰৰ দৰ্শনৰ সময় আছে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 1 বজালৈ থাকিব, আৰু আবেলি 2 বজাৰ পৰা নিশা 7:30 বজালৈ, আৰু বৃহস্পতিবাৰে বন্ধ থাকিব। আৰু ইয়াত সোমালে আপোনাৰ কোনো এণ্ট্ৰি ফিজ দিব নালাগে। জাষ্ট আপোনালোকে সোমাই ইয়াত সৰুকৈ এটা চাইন মাৰিব লাগিব। চাইনটো মৰাৰ পিছত আপোনালোকক যাবলৈ দিব। এয়া বৰ্তমান সমাধি ক্ষেত্ৰলৈ সোমাই আহিছোঁ। এই দেখিছে আপোনাৰ ফুল। এইটো ফায়াৰ পানী বুলি কয়। বহুত ওপৰলৈকে উঠিছে। আৰু ভূপেন দা এইখিনি ঠাইতে তেওঁ সমাধি দিয়া হৈছিল, মানে এইখিনি ঠাইতে তেওঁ মৃতদেহটো জ্বলাই দিয়া হৈছিল বুলি জনা যায়। আৰু যদি আপোনালোকে ইয়ালৈ আহে, চেণ্ডেল খুলি সোমাব আহা মিউজিয়ামৰ ভিতৰত। এতিয়া বৰ্তমান তেওঁ মিউজিয়ামৰ ভিতৰলৈ সোমাই আহিছোঁ। তেওঁ জীৱনত যিখিনি কাম কৰিছিল তেওঁ ফটোৰ সহায়েৰে এই মিউজিয়ামৰ ভিতৰত গোটেইখিনি দেখুওৱা হৈছে। তো আহিব আপোনালোকে ধুনীয়াকৈ চাই যাব ভিতৰটো।
তো বন্ধুসকল এতিয়া ওপৰ ষ্টেপলৈ আহিছোঁ আমি বৰ্তমান তো বন্ধুসকল যদি ভিডিওটো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে যদি ভূপেন হাজৰিকা সমাজস্থলীলৈ যদি অহা নাই তো আহিব ইমান ধুনীয়া আপোনালোকক দেখালোৱে তো জালুকবাৰীৰ ওচৰতে আছে তো আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ ধন্যবাদ জয় অসম